Hi, good morning everyone. আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আজি আমি একচুৱেলি ছোৱালী ঘৰ জোৰোণৰ পাৰ্টি অৰ্ডাৰ কমপ্লিট কৰিবলৈ আহিছোঁ। আমাক মাতিছে আমাৰ সপোন কেটাৰিঙত। তো বলক চাওঁ আজি কি আজি আমি জোৰোণৰ অৰ্ডাৰ মাৰিবলৈ আহিছোঁ। আৰু বৰ্তমান সময়ত আমি যিহেতু ওপৰত কাম কৰিব লাগিব, তো ওপৰলৈ গৈ আছোঁ। আৰু আজি কামৰ আগত পিছলৈ কি হ'ব কি নহয় সেইবোৰ সকলোবোৰ দেখুৱাই থাকিম। পাৰ্টনাৰ এইকেইটা ভিডিঅ' ইউজ কৰি আছে, মোবাইল ইউজ কৰি আছে এতিয়া। ভাল কথা। জোৰোণৰ মানুহ ইমানেই চাগে। আমাৰ দুগৰাকী এতিয়া ক'ব টেষ্ট কৰিছে ন, এৰা জ্যোতিটো কোৱা কোৱা এই আইটেমটো দেখাই দিয়া হওক কোনটো কি। পাপৰ ভজা, চাটনি, তাৰপিছত মুড়িকণ্ডা, বেঙেনা ফ্ৰাই, টেঙা, মাংস, ব্ৰইলাৰ মাংস, মাছ, হাঁহৰ মাংস নাই না। আচ্ছা, তাৰপিছত এইটো মিঠাই আৰু ক্ৰীম, পানী আৰু কিবা এটা থাকিলে চাগে, নিমখ 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 সেইটো। জ্যোতিটো কেনেকুৱা লাগিছে বা খাই? মজা ন? যিহেতু আজি জোৰোণৰ পাৰ্টিহে এটেণ্ড কৰা হৈছিলে, সেইটো কাৰণে আমাৰ বিশেষ সময় নালাগিলে আৰু বিশেষ কামো নাথাকিলে। সেইকাৰণে থুলমূল এটা ভিডিঅ' আজিলৈ আপডেট কৰা হৈছে। কামৰ যিকণ সময় কাম কৰা হৈছিলে সেইকণ সময় বহুত ব্যস্ততা, তাত আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ, ফটোও নাই। আৰু যিসকলে চাই মোৰ ভিডিঅ'বোৰ, আৰু যিহেতু মই অলৰেডি ইউটিউবৰ প্ৰফাইলত আমাৰ বেনাৰখন আপডেট কৰিছোঁ, তাতে আমাৰ কণ্টেক্ট নম্বৰসমূহো আছে। আৰু যদিহে কাৰোবাক লাগে কেটাৰিঙৰ টিম, তেনেহ'লে নিশ্চয় আপোনালোকে আমাক যোগ কৰিব পাৰে। আৰু যেনেদৰে বিচাৰে তেনেধৰণে আমি আপোনালোকক সহায় কৰিম, আপোনালোকৰ ইচ্ছা অনুপাতে। আৰু আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো। আৰু বেলেগ এটা ভিডিঅ'ত, বেলেগ এটা সময়ত, বেলেগ এটা কিয়নত, বেলেগ এটা কাৰণত আকৌ এনেধৰণে ভিডিঅ' লৈ আহিম। আজিলৈ বাই বাই, গুড নাইট, ভালকৈ থাকক সকলোৱে। আৰু যিহেতু ঠাণ্ডা বেছি পৰিছে, লাহেকৈ পৰি আহি আছে, তো সকলোৱে যাতে নিজৰ স্বাস্থ্যটোৰ ধ্যান দিয়ে।